আপোনাৰ অনুভৱ কি আৰু কিহৰ কাৰণে ইয়াত মানে কিহৰ কাৰণে এইটো বস্তু আপুনি জইন কৰিলে? নাই, সৰ্বপ্ৰথমে মই আজি প্ৰমোদ বড়ো ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। কথা হ'ল কি, বিগত দিনত যিটো আমাৰ BTC চৰকাৰ চলি আছিল, এই চৰকাৰৰ যি দুৰ্নীতি, যি দুঃশাসন আৰু লগত কিছু নেতা পালি নেতাৰ যিবিলাক এক্টিভিটিছ, সেইবিলাক চাই আমি মৰ্মাহত হৈছোঁ। আৰু যি ধৰণে BTCটো আগতে মডেল BTC বনাব বুলি কৈ তেওঁলোকে যিটো এতিয়া আমাৰ এই অঞ্চলত কিছুমান অঞ্চলত যিটো আমি দেখা পাইছোঁ অনুন্নতৰ হাৰ, সেইটো চাই আমি মৰ্মাহত হৈ আজি তেওঁৰ যিহেতু তেওঁ এজন ষ্টুডেণ্ট লিডাৰ আছিল আৰু ময়ো আগতে সংগঠন কৰি অহা, তেখেতে আমি এইটো অনুভৱ কৰিছোঁ যে তেখেতৰ দ্বাৰা আমাৰ BTCটো আৰু অতিকৈ ডেভেলপ হ'ব। সেইটো আশাৰে মই আজি এই UPPLত জইন কৰিছোঁ, যোগদান কৰিছোঁ। যিটো 5টা সমষ্টি আছে, আপোনালোকে 5টা সমষ্টিত কিমান আশাবাদী? আমিতো এতিয়া ভেৰগাঁও ডিষ্ট্ৰিক্ট হিচাপে যিমানখিনি আমাৰ কৰ্মীবিলাকে কাম কৰিছে, আমিতো সম্পূৰ্ণ আশাবাদী। এতিয়া আমাৰ ভেৰগাঁও হওক, কালিন্দৰে হওক, ফেৰেবাৰী হওক, যথেষ্ট সক্ৰিয় মানে সদস্যবিলাকে কাম কৰি আছে। গতিকে আমি 100% জিকিম বুলি আশা ৰাখিছোঁ। 5টা সমষ্টিত কেইটা জিকিব? আমি 5টাৰ ভিতৰত সঠিককৈ আমি 5টাৰ ভিতৰত 5টাতো আশা কৰিছোঁ। তথাপিও আমি একদম একচুৱেলটো আমি 3টা সমষ্টিতো আশা ৰাখিছোঁ। মানুহবিলাক জইন কৰি আছে কিহৰ কাৰণে? জনবিলাক আমাৰ যিবিলাক BTR চুক্তি হ'ল, তাতে চবে মানে মনবিলাক মিলিছে, ভাল লাগিছে। দুৰ্নীতি ভ্ৰষ্টাচাৰৰ মানে তিষ্টিব নোৱাৰি আমাৰ UPPL দলত যোগদান কৰিছে। ৰাইজে কিহৰ কাৰণে UPPLক ভোট দিব? ৰাইজক আমি পৰিৱৰ্তনৰ কাৰণে ৰাইজে ভোট দিব বুলি আমি আশা ৰাখিছোঁ। আৰু পৰিৱৰ্তন কৰাটো একদম খাটাং 100%। আপোনালোকৰ কাৰণে কোন ফেক্টৰ হ'ব বুলি ভাবে? কি ক'লে? কোনে ফেক্টৰ হ'ব এই থকা যি নিৰ্বাচন? এতিয়াতো আমি ফেক্টৰতে তেনেকৈ ধৰি লোৱাই নাই, যিহেতুকে আমাৰ দলে বোলে যিসকল ৰাইজসকলে আমাৰ লগত যোগদান কৰিছে, সেই হিচাপে আমি মানে ফেক্টৰটো ওচৰত নাহিব বুলি ভাবি আছোঁ। নেতাকৰ্মীসকলে কৈ আছে চৰকাৰ আকৌ তেখেতসকলে হ'ব। নাই, এইটো ডেম'ক্ৰেচি লাইনত তেওঁলোকেতো ক'বই, কিন্তু আমি দেখিছোঁ জনসাধাৰণে আমাৰ লগত আছে, আমি এইটো বিশ্বাস আৰু আমি চবকে আস্থাত লৈ পেলাই কামটো কৰি যাম, সেয়ে আৰু ধন্যবাদ। PF, BJP, AGP আৰু যিবিলাকে ৰাজনৈতিক দলত যোগদান কৰা নাছিলে তেওঁলোকেও আহিছে। আচলতে আমাৰ UPPL দলৰ যি নীতি আৰু আদৰ্শ, এই নীতি আৰু আদৰ্শটো ভাল পাই পেলাই আৰু আমাক দলৰ বিশ্বাস কৰি পেলাই তেওঁলোকে ৰাজনৈতিকভাৱে কাম কৰিম বুলি, BTCত পৰিৱৰ্তন ঘটাম বুলি তেওঁলোকে আমাৰ দলত যোগদান কৰিছে। UPPL কিমান আশাবাদী? আমিতো বহুত আশাবাদী। আজিৰ তাৰিখত আমি ইমানখিনি এখন আমি পাম বুলি সেইটো আমি নকওঁ। আমাৰ ৰাইজৰ যিটো সঁহাৰি, বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো সঁহাৰি, বিভিন্ন ৰাজনৈতিক দলবিলাকৰ সঁহাৰি, সেইটো যদি আজি চাবলৈ আমি যাওঁ, নিশ্চিতভাৱে আমি 2020ৰ এই BTC পৰিষদত UPPLৰে চৰকাৰ হ'ব। ৰাইজে কিয় ভোট দিব আপোনালোকে? ৰাইজে এইটোৰ কাৰণে ভোট দিব, UPPLৰ ওপৰত তেওঁলোকৰ বহুতখিনি আশা আছে। UPPLে যিখিনি কাম কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিছে, ইয়াত মানে জাষ্টিছ, ছিকিউৰিটি এণ্ড ডেভেলপমেণ্ট, এই 3টা বিষয় বস্তুটোক লৈ পেলাই আমি ৰাইজৰ ওচৰত কাষ চাপিছোঁ। আৰু 17টা বছৰত হাগ্ৰামা মহিলাৰ নেতৃত্ব যিটো চৰকাৰ, এই চৰকাৰৰ ওপৰত ৰাইজে সম্পূৰ্ণভাৱে আস্থা হেৰাই পেলালে, যাৰ কাৰণে আজি ৰাইজে বিকল্প দল হিচাপে বিচাৰিছে। আৰু আজি বিকল্প দল হিচাপে আমাৰ ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেলে থিয় হৈছে। নাই, কোকৰাঝাৰৰ যিটো মাছ গেডাৰিং, আচলতে আমাৰ ওদালগুৰি, বাক্সা বা ঠিক তেনেকুৱা অন্যান্য ঠাইৰ পৰা তেওঁলোকে মহিলা আত্মসহায়ক গোটৰ মিটিং বুলি তেওঁলোকে মাতি নিছিলে, ছেল্ফ হেল্প গ্ৰুপৰ মিটিং বুলিহে তেওঁলোকে মাতি নিছিলে। আৰু গাঁও অঞ্চলত যিবিলাকে ছেল্ফ হেল্প গ্ৰুপ আছে, তেওঁলোকক মানে পইচা দিম বা ঠিক তেনেকুৱা নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে এইখিনি পলিচিটো লয়। আৰু এই হিচাপে গৈ পেলাই তেওঁলোকে যিহেতু ছেল্ফ হেল্প গ্ৰুপৰ মিটিং বুলি মাতিছিলে, সেই হিচাপে ছেল্ফ হেল্প গ্ৰুপৰ মহিলাখিনি গৈছে। আচলতে আমাৰ এই অঞ্চলৰ পৰা যিবিলাকে ছেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ গৈছে, তেওঁলোকে প্ৰকৃততে BPF নহয়, তেওঁলোকক তাতে নি পেলাই BPF সজোৱা হৈছে। এই হিচাপে তেওঁ সজাই তোলা সেইটো BPFৰ মহিলা মানে গোটৰ বিশাল গণসভা বুলি তেওঁ সজাই তুলিছে। নাই, সেইটো কোনো এটা ৰাজনৈতিক দলে কোনেও কেতিয়াও নিজক দুৰ্বল বুলি নাভাবে আৰু কেতিয়াও নকয়, চবে নিজক শক্তিশালী বুলিয়ে কয়। আজিৰ তাৰিখত UPPLৰ যিটো জনসমাৱেশ বা জনসমৰ্থন, জনাদেশ, এই জনাদেশটো যদি চায়, পাব্লিক ছাপৰ্টটো যদি চায়, তেতিয়াহ'লে UPPLতকৈ তেওঁ শক্তিশালী না হাগ্ৰামাতকৈ আমি শক্তিশালী, সেইটোৱে ৰাইজে বিচাৰি কৰি আছে এতিয়া। আমাৰ কাৰণেতো ফেক্টৰ বুলি ক'লে আমাৰ ইয়াত ফেক্টৰ একোৱেই নাই বুলি আমি ক'ব লাগিব। ফেক্টৰ হিচাপে আমি চেলেঞ্জ হিচাপে লৈছোঁ। আমি ইয়াত 17 বছৰে যিটো ৰাইজে মানে উন্নয়নৰ পৰা, সুবিধাৰ পৰা বঞ্চিত হৈছে, সেইখিনিহে আমি চেলেঞ্জ কৰি পেলাই আমি এতিয়া কাম কৰিবলৈ লৈছোঁ। কথা সেইটো তেওঁলোকৰ একগোট হৈ আছে না বিভাজন হৈ আছে, তেওঁলোকেতো আজি তাৰিখ নহয়, আজি চাওক, হীৰাশৰণীয়া ডাঙৰীয়াৰে হওক বা যোগেশ্বৰ কলিতা ডাঙৰীয়াৰ মানুহখিনিয়ে হওক, আজি যিখিনি মানুহ UPPLত যোগদান দিছে, প্ৰায়ভাগ মানুহে
বিগত দিনত হীৰা শৰণীয়া বা যোগেশ্বৰ কলিতা তেওঁলোকৰ টীমত থকা মানুহখিনি আমাৰ লগত যোগদান দিছে গতিকে তেওঁলোকৰ মানে একত্ৰিত হ'লেও বা বিভাজন হ'লেও তেওঁলোকে যে BTCত বা BTRত শাসনৰ ভাৰ দায়িত্ব ল'ব নোৱাৰিব সেইটো সম্পূৰ্ণভাৱে মানে পাব্লিকে বিশ্বাস কৰিছে